নমস্কাৰ। আমাৰ বাৰ্তা লাইভৰ সমূহ দৰ্শক তথা শ্ৰোতালৈ আমি স্বাগতম জনাইছোঁ, আমি আদৰণি জনাইছোঁ। আজি আমাৰ বাৰ্তা লাইভৰ আলাপ অনুষ্ঠানত আমি এগৰাকী বিশিষ্ট ব্যক্তিক পাইছোঁ। তেখেত হৈছে সন্মানীয় শ্ৰীযুত প্ৰভাত চক্ৰৱৰ্তীদেৱ। তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক। তেখেত এগৰাকী এসময়ৰ সুদক্ষ অভিনেতা, যিয়ে যাত্ৰাপাৰ্টিত অভিনয়ৰ মাধ্যমেদি সুনাম কঢ়িয়াই আনিছিল আমাৰ অঞ্চললৈ, আৰু তেখেত এগৰাকী সুলেখকো। গতিকে আজি আমি চক্ৰৱৰ্তী ছাৰৰ সৈতে আমি কথা পাতিম। ছাৰ, আপোনাক আমাৰ বাৰ্তা লাইভলৈ আমি স্বাগতম জনাইছোঁ, আদৰণি জনাইছোঁ। ছাৰ, আপুনি বৰ্তমান কেনে আছে? বৰ্তমান মই যদিও অলপ সুস্থ, মন কিন্তু বৰ সুস্থ, কিন্তু শাৰীৰিক অলপ দুৰ্বল হৈছে। এতিয়া বয়সো হ'ল নহয়, এতিয়া প্ৰায় 86 প্লাছ। আপোনাৰ তেনেকুৱা যেন লগা নাই? আপোনাৰ মনৰ বলটো আছে, কিন্তু শাৰীৰিক অলপ কমিছে, অকণমানটো হ'বই আৰু সেইটো আৰু নহয়। আচ্ছা, ঠিকে আছে। ছাৰ, আপুনি কিমান বছৰ শিক্ষকতা কৰিব অৱসৰলৈ? মই 1960 চনৰ 1 জুলাইৰ পৰা 1999 চনৰ 31 আগষ্টত অৱসৰ পাইছোঁ। 40 বছৰ। প্ৰায় 40 বছৰ আপুনি চাকৰি কৰিছে। আচ্ছা, আপুনি বৰ্তমান কি হিচাপে ব্যস্ত আছে ছাৰ? বৰ্তমান মই ব্যস্ত দুই এজন ভাল মানুহৰ লগত, বিশেষত সাহিত্য, আমাৰ সেউজী কানন সাহিত্য কানন আছে, তেওঁলোকৰ লগত মই বৰ বেছি অহা যোৱা কৰি থাকোঁ, আৰু তেওঁলোকৰ লগতে এই লিখা পঢ়া এইখিনি কামেই মই অলপ ব্যস্ত আছোঁ। আজিও লিখাটো মই এৰি দিয়া নাই, যদিও মই সুসাহিত্যিক নহয়, তথাপি যিখিনি পাৰোঁ মই অনবৰত লিখি যাওঁ আৰু কিতাপ অধ্যয়ন কৰি। ঠিকে আছে, আপোনাৰ লেখক জীৱনলৈ আমি আহিম। আমি ছাৰ, যিহেতু আপোনাক প্ৰথমতে শিক্ষক হিচাপে এজন মানুহক অলপ বেছি ভাল লাগে, হয়নে? আৰু আপুনি নিজকে আপোনাৰ চিনাকিটো 10জনৰ আগত শিক্ষক হিচাপে দি ভাল পাব, নে আপুনি এজন লেখক হিচাপে দি ভাল পাব, নে আপুনি এজন অভিনেতা হিচাপে দি ভাল পাব? কোনটো প্ৰথম পৰিচয় কোনটো দি আপুনি ভাল পাব? মই প্ৰথমতে শিক্ষক হিচাপে পৰিচয়টো দিবলৈ খোজোঁ। আচ্ছা, কাৰণ সেইটো মোৰ জীৱনৰ প্ৰথম পদক্ষেপ। যেনেকৈ ধৰক, মই শিক্ষকতা আগৰ ঘৰুৱা পৰিৱেশটো মোৰ খুব ভাল নাছিলে। মই যেতিয়া ক্লাছ 10ত গংগাপুখুৰীপাৰ হাইস্কুলত পঢ়োঁ, তেতিয়া মই টিউশ্যন কৰি পঢ়া শেষ কৰিব নোৱাৰোঁ। মোৰ মহাদেউ আছিলে, মাহিদেউ আছিল বগলীবাৰী হাইস্কুলৰ সংস্কৃত শিক্ষক। নাম হ'ল, এতিয়া তেওঁ জীৱিত নাই, তেওঁৰ মৃত্যু হৈছে আজি প্ৰায় 25 বছৰ আগত। গতিকে তেওঁ মোক লৈ গ'ল, তাতে মই ক্লাছ 10 বগলীবাৰী এছিয়ান ছেমিনাৰীত মই পঢ়িলোঁ। ক্লাছ 10টো পঢ়ি মেট্ৰিক পৰীক্ষা দিলোঁ। দি উঠিয়ে মই ডেপুটেড ভেকেঞ্চিত 3 মাহৰ কাৰণে কাম কৰিলোঁ হাকামা বেছিক স্কুলত। তাৰপিছত কেইদিনমান বহিলোঁ, পঢ়াৰ পিছতে মোৰ পাৰ্মানেণ্ট এই মহাদেউৰ লগতে, অকল মহাদেউৰ নামটো ক'লেও নহ'ব, মোৰ ধুবুৰীৰ হৰিসভা চতুষ্পাঠীৰ যিজন প্ৰিন্সিপাল, নাম স্বৰ্গীয় বৈকুণ্ঠনাথ তৰ্কতীৰ্থ, তেওঁৰ সৌজন্যত, তেওঁৰ সহযোগিতাত মই সেই চাকৰিটো পালোঁ LP স্কুলত। সেই LP স্কুলত সোমায়ে মই জীৱনৰ ব্ৰত কৰি ল'লোঁ যে মই ইয়াতকৈতো মই আৰু পঢ়িব নোৱাৰিম। মোৰ আৰ্থিক অনাটনৰ কাৰণে হওক, ঘৰৰ পৰিৱেশটো ভাল নহয়, গতিকে মই শিক্ষকতাটোকে মই বেছিকৈ জোৰ দিলোঁ। জোৰ দি মই সেই শিক্ষকতা কাম কৰি 63 চনত বেছিক ট্ৰেইনিং পাছ কৰিলোঁ। পাছ কৰি উঠিয়েই প্ৰধান শিক্ষকৰ পদ লাভ কৰিলোঁ। লাভ কৰি তাতে মই থাকিলোঁ
71লৈকে 71 তাৰপিছত 71ত মই ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ ল'লোঁ মছালপুৰলৈকে দিছিলে মোক অৱশ্যে নলবাৰীতে কিন্তু আমাৰ অফিচৰ কেলেংকাৰীৰ কাৰণেই হওক বা যিয়েই নহওক মুঠতে মোক তাৰ পৰা আৰু তেওঁলোকে দেখিলে মোক তাতে সোমাই থাকে মছালপুৰ মানে আমাৰ হেৰি ওদালবাৰী প্ৰাইমেৰী মই কাম কৰিছিলোঁ তাতেও মই শিক্ষকতা যিখিনি কৰিবলগীয়া মোৰ দায়িত্ব সেইখিনি মই পূৰণ কৰিছোঁ অৱশ্যে এটা কথা আছে মই এই কথাটো নকলেও নহ'ব মই কিন্তু অলপ ৰাফ মুডৰ মানুহ অলপ খঙাল ভাৱটো মোৰ আছে এইখিনি ক'বই লাগিব ছাত্ৰক দুই এটা প্ৰহাৰ কৰিছিলোঁ কিন্তু নাই এটা কথা আছিলে আমি বুজিছিলোঁ যে চিকনিৰ আগত বিদ্যা বুলি এটা আছিলে হয় প্ৰয়োজনো আছে গতিকে যে নহওক তেনেকুৱাকৈ মই কিন্তু যদিও প্ৰহাৰ কৰিছিলোঁ কিন্তু মই সিহঁতৰ লগত এই জিৰণিৰ সময়খিনিত কচুগুটি খেলিছিলোঁ সিহঁতৰ ল'ৰা ছোৱালীক মাতি আনি কচুগুটি খেলোঁ তেনে সিহঁতে মোৰ প্ৰতি যেনে আকৰ্ষণ এটা মোৰ হৈ থাকে ঠিক তেনেকুৱা ধৰণেই মই শিক্ষকতা কাম কৰি মই 79 চনত আন্দোলনৰ ঠিক আগমুহূৰ্তত মই তিলানা প্ৰাথমিক বিদ্যালয়লৈ ট্ৰেন্সফাৰ হৈ আহিলোঁ নহয় পুৰলৈতো মোৰ ভদ্ৰা প্ৰাথমিক বিদ্যালয়লৈ তাতে থাকিলোঁ তাতে পিছত মই তিলানা বিদ্যালয়লৈ বদলি হৈ আহিলোঁ আহি তাতে কাম কৰিবলৈ ল'লোঁ লৈ কিন্তু শেষ মুহূৰ্তত মাত্ৰ 2 বছৰ মই মাধৱানন্দ প্ৰাথমিক বিদ্যালয়লৈ যাবলগীয়া হ'ল আৰু তাতেই মই ৰাজ্যিক শিক্ষকৰ যিটো পুৰস্কাৰ সেইটো পাবলৈ সক্ষম হ'লোঁ সেইটোৱে মোৰ এটা ডাঙৰ শিক্ষকতাৰ প্ৰাপ্তি বুলি ক'ব পাৰি প্ৰাপ্তি সঁচাকৈ আমি ইমান বছৰ যি শিক্ষকতা কৰি যি সেৱা আগবঢ়ালে শৈক্ষিক দিশত আপুনি মানুহ গঢ়িলে ছাত্ৰ ছাত্ৰী শিশুবিলাকক মানুহ কৰিলে গতিকে এই বঁটাটোৱে নিশ্চয় আপোনাক যথেষ্টখিনি আপ্লুত কৰিছে সুখী কৰিছে যেন কিবা এটা স্বীকৃতি আপুনি পালে হয় হয় গতিকে এখেত আমাৰ সন্মানীয় শ্ৰীযুত প্ৰভাত চক্ৰৱৰ্তী ছাৰ তেখেত আমাৰ কৃতি শিক্ষকৰ ৰাজ্যিক পুৰস্কাৰ পাবলৈ তেখেত সক্ষম হৈছিলে আৰু তেনেকৈ তেখেতে শেষ সময়ত সেই বঁটা পাই তেখেতে চাকৰি জীৱনৰ পৰা অৱসৰ তেখেতে গ্ৰহণ কৰিলে আচ্ছা ছাৰ এইখিনিতে আপোনাৰ ব্যক্তিগত জীৱন আপোনাৰ জন্ম আপোনাৰ ঘৰুৱা কণ্ডিশ্যনৰ কথাটো আমিও অলপ গম পাওঁ যথেষ্ট আপুনি আৰ্থিক দৈন্যৰ মাজেদি পাৰ কৰিবলগীয়া হৈছিল চমুকৈ কওকচোন ছাৰ কাৰণ সংগ্ৰামী জীৱনৰ কথা জানিবলৈনো কাৰ ইচ্ছা নাযায় আৰু 10জনক পঢ়ি অনুপ্ৰাণিত কৰে নিশ্চয় হয় মোৰ সৰু অৱস্থাত অৱশ্যে সোণৰ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা নাছিলোঁ যদিও ৰূপৰ চামুচেৰে গ্ৰহণ কৰিছিলোঁ প্ৰথম অৱস্থাত আপোনাৰ ঠিকেই আছিল জন্মৰ সময়ছোৱা আছে তাৰপিছত মোৰ কিছু বছৰ পিছত অৰ্থাৎ মোৰ প্ৰায় 10 বছৰ বয়স হ'ব তেতিয়া মোৰ পিতৃ বিয়োগ হয় তাৰপিছত মোৰ খুৰাদেউ আছিল খুৰাদেউহঁত 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰত স্বাধীন হ'ল নহয় সিদিনাই আমাৰো পিতা আৰু সৰু পিতাই দুইজনে চেপাৰেট হৈ গুচি গ'ল তেওঁলোকো স্বাধীন পালে মোৰ দুখ লাগিছে সেইখিনি মোৰ অনুভূতি হৈছে কান্দি দিবৰ মন এই বিচ্ছেদটো আপোনাৰ সহ্য হোৱা নাই নহয় আজিও মানি ল'ব পৰা মই মানি ল'ব পৰা নাই কিবা তেখেতসকলৰ মনোমালিন্য হ'ল আৰু হ'ল তাৰপিছত সেনেকৈ মোৰ মা বৰ কৰ্মী বৰ সহিষ্ণুতা আছিলে তেওঁৰ জৰিয়তে দি মই অমায়কৰ স্কুলত নাম লিখিলোঁ MB পাছ কৰিলোঁ ME পাছ কৰিলোঁ কৰি উঠি গংগাপুখুৰী হাইস্কুললৈ গ'লোঁ তাত 7ম শ্ৰেণীত নামভৰ্তি কৰিলোঁ তেতিয়া আপোনালোকৰ খা খৰচৰ তেতিয়া হয় কি মাটি এতিয়া মই তাৰে মাজতে এটা উদাহৰণ দি মই ক'ব লাগিব যে বৰ্তমান যিখিনি মই মাটিৰ পৰা ফচল পাই আছোঁ তেতিয়া আমাৰ খাওঁতা নাছিল এতিয়াতো মোৰ খাওঁতা বেছি হৈছে খোৱা মানুহ ঘৰৰ পৰিয়াল অলপ বেছি হৈছে তেতিয়াও মই 3 মাহতকৈ বেছি খাব নোৱাৰিছিলোঁ
মাত্ৰ আমি সৰু সৰু ভাই ভনী দুটি, মোৰ ভাই এজন প্ৰমোদ চক্ৰৱৰ্তী, সিও শিক্ষকতা কাম কৰিছিল ডিফুত, সিও আজি 3 বছৰ আগতে ঢুকাল। মোৰ ভাই বোৱাৰী যদি আছিল তেওঁ ঢুকাল। কেৱল এতিয়া ভাই ভনীৰ ভিতৰত ভনী কিৰণ বালাদেৱী আছে গুৱাহাটীত, তেওঁ বিধৱা। আমাৰ ওচৰৰে বেজৰা ডক্টৰ বিদ্যাপতি শৰ্মাই বিয়া কৰাইছিল, তেওঁ মৰিলে আজি 2 বছৰ আগত। এতিয়া বৰ্তমান জীৱিত আমি ভাই ভনী হিচাপে আমি দুজনে বৰ্তি আছোঁ। খৰচৰ ভিতৰত এতিয়া যিখিনি পাওঁ তেতিয়াও সেইখিনি পাইছিলোঁ, কিন্তু মই বেছি পাব লাগিছিল, কিন্তু আঁঠি দিছোঁ নহয়। কোনে কি কৰিছে সেইটো চাওঁতাও নাই। এই মুঠতে বৰ অভাৱৰ অনাটনৰ মাজত তেনেকৈ চলিছিলোঁ। মায়ে কাপোৰ বেচে, লগুণ বেচে, কবি খেতি, আলু খেতি মোৰ ঘৰৰ কাষতে আছিল, মাটি খেতি, সেইখিনি আমি তাৱৈ আছিলে মোৰ বৰ ডাঙৰ পিতাৰ সখী সুখনাৰাম কলিতা ওজা। তেওঁ মোক যথেষ্ট, তেওঁ মোৰ পিতৃস্বৰূপ, তেওঁ মোক যথেষ্ট সহায় কৰিছিলে। তেওঁ ধন পইচা পাতি দিব নোৱাৰিলেও মোক যিটো মানসিক বল, সাহস দিছিলে, অভিভাৱকৰ নিচিনা আছিলে, সেইটোৱে মোৰ পৰম সৌভাগ্য। তেনেকৈ চলি আছিলোঁ। 2টা টিউশ্যন কৰোঁ, 2 টকা দিয়ে, তাৰে মই খৰচখিনি চলাই কিবা কৰি মাচুলখিনি গোটাইছিলোঁ। আৰু এটা কথা হ'ল, তাৰ মাজতে ক'ব লাগিব, মোৰ মাৰ মা আছিলে, মোৰ আইতা, মামাহঁতৰ আইতা, তেওঁৰ পুত্ৰ সন্তান নাই, মাহী আৰু মা, এই দুজনী আছিলে। তাৰপিছত মাহীদেউৰ আইতাক সৰু আইতাহঁতে নেচায়, সম্পত্তিখিনি লাগে, তেওঁক ঘৰৰ পৰা উলিয়াই দিয়ে। এনেকুৱা অৱস্থা। তেওঁ যথেষ্ট মোক সহায় কৰিছিলে, লগুণ কাপোৰ বৈ এনেকুৱাকৈ তেওঁ মোক খৰচ দিছিলে, কাপোৰখিনি মোক পিন্ধা কাপোৰখিনি। আচ্ছা, মুঠতে বিভিন্ন সহায় সহানুভূতিৰ মাজেদি আপোনাৰ শৈশৱ কৈশোৰ এনেকে আপোনাৰ পাৰ হৈছে, মোৰ পাৰ হৈ ছাত্ৰ জীৱন শেষ হৈছিল। তাৰপিছত আপুনি যেন বেছি দিন বহিব লগা নোহোৱাকে আপুনি চাকৰি এটা পালে, আৰু তাৰপিছত হয়তো আপোনাৰ জীৱনলৈ কিছু স্বাভাৱিক ছন্দ আহিল, আচ্ছা, আপুনি তাৰপিছত শিক্ষকতাত সোমাই পৰিলে। গতিকে শিক্ষকতাকে জীৱনৰ ব্ৰড হিচাপে আপুনি ল'লে। আচ্ছা, এতিয়া মই যদি আপোনাক এটা প্ৰশ্ন কৰোঁ, আপুনি শিক্ষক হিচাপে যে জীৱনটো অতিবাহিত কৰিলে মুখ্যতঃ, গতিকে শিক্ষক হিচাপে আপুনি সুখী নে? মই নিশ্চয় সুখী। সেই বিষয়ত মই সুখী বুলি ক'ব লাগিব। শিক্ষকৰ যিটো গুণ, আপুনি আপোনাৰ জীৱনত এনেকুৱা ছাত্ৰ বা ছাত্ৰীৰ উদাহৰণ আপুনি দিব পাৰিবনে? হয়, যি ছাত্ৰ বা ছাত্ৰীক লৈ আপুনি আজিও গৌৰৱ কৰিব পাৰে, আপোনাৰ বুকুখন ফুলি উঠে? যেনে মই অৱশ্যে নামটো এতিয়া পাহৰিছোঁ, তেওঁ নাই, মাৰা গ'ল। আচ্ছা, আমাৰ এছেম্বলিত তেওঁ বিধানসভাত তেওঁ এজন ডাঙৰ আছিলে, কৰ্মকৰ্তা আছিলে। এতিয়া কি কৰ্মকৰ্তা আছিল সঠিকটো মই নাজানো, নাজানিলেও তেওঁ বিধানসভাত আছিলে, সেই কথাটো জানো মই। তেওঁ মাৰা গৈছে, তেওঁ মুছলিম ল'ৰা আছিলে বগৰীবাৰীৰ, কিন্তু তেওঁ এজন ভাল ছাত্ৰ আছিলে। তাৰ ওপৰতো আৰু আছে, মোৰ বগৰীবাৰীত আৰু বহুকেইজন ছাত্ৰ ছাত্ৰী আছে, য'ত নেকি পুলিচ। ছাৰ, এইটোতো হয়, আপুনি সেইফালেদি হয়, আপুনি নিশ্চয় কেইবাজনো ছাত্ৰ ছাত্ৰী এনেকে বিশেষ স্থানত উপনীত হৈছে, হয়, তেওঁলোকে বিশেষ সন্মান খ্যাতি লাভ কৰিছে। এতিয়া ছাৰ, শেষত মই শিক্ষকতাৰ সম্পৰ্কত এটা কথা কওঁ যে আগৰ তুলনাত এতিয়া শিক্ষক আৰু ছাত্ৰৰ যিটো সম্পৰ্ক, তাৰ যিটো এটা পবিত্ৰতা, তাৰ যিটো এটা বান্ধন, নহয়, এই বস্তুবিলাক ক'ৰবাত কিবা হেৰফেৰ হৈছে নেকি? কিবা ব্যথিত কৰে নেকি আপোনাক? কিবা চাইছেনে অকণমান ভাবি কেতিয়াবা? আগৰখিনিত ক'বলৈ গ'লে মই তেনেকুৱা ব্যতিক্ৰম পোৱা নাই, কাৰণ যিহেতু মই বগৰীবাৰীত আছিলোঁ, মচলপুৰত আছিলোঁ, ভদ্ৰাত আছিলোঁ, তাৰে যিখিনি মই ছাত্ৰ ছাত্ৰী পাইছোঁ, আজিও বাটত লগ পালে তেওঁলোকৰ পৰা যিখিনি মই সন্মান পাব লাগে সেইখিনি কিন্তু মই পাইছোঁ, এইটো ঠিক। কিন্তু আজি যে অভাৱ, আজিৰ বৰ্তমানৰ যিটো পৰিস্থিতি, তেনেহ'লে এতিয়া সেনেকুৱা সন্মান পাব বুলি মই আশা কৰিব পৰা নাই। কি কাৰণত হ'ব পাৰে? এইটো হ'ব পাৰে, এটা কথা হ'ল কি, কিছুমান আমাৰ পাৰিপাৰ্শ্বিকতা, কিছুমান
মানসিকতা অভাৱ হৈছে। ডাঙৰক সন্মান কৰিব নাজানে, শিক্ষকক সন্মান কৰিব নাজানে, শিক্ষকৰ স্কুলবিলাকতো এনেকুৱা হৈছে যে নীতি শিক্ষা নৈতিক শিক্ষাৰ অভাৱ হৈছে। সেই কথাটো মই বাৰুকৈ কওঁ, এই নৈতিক শিক্ষা গুণৰ কাৰণে আমি যিটো এটা আমিও পঢ়িছিলোঁ, গতিকে আমি সেইখিনি যিখিনি পাইছিলোঁ আমি দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু বৰ্তমান সময়ত সেই পৰিৱেশটো নাই। আপুনি শিক্ষকতাৰ কৰি থকা সময়তে নে তাৰ পিছত শিক্ষকতাটো বাদ দিয়াৰ পিছত আপুনি লেখা মেলাত আপুনি লাগিলে সাধনা লেখাৰ সাধনাটো আপুনি কেতিয়াৰ পৰা কৰিলে? মোৰ সাধনাটো এটা বৰ ব্যতিক্ৰমধৰ্মী। মোৰ সৰুৰ পৰা কিতাপ পঢ়া অভ্যাসটো আছিলে। টোপনি নধৰিলে মই কিতাপ অলপ চাওঁ আৰু লগে লগে টোপনি আহে। সেই অভ্যাসটো মোৰ থাকিয়ে গৈছে, আজিও আছে। মই দেখিছিলোঁ মহাৰ ঘৰলৈ যেতিয়া যাওঁ বগীবাৰীলৈকে, মহাই কিন্তু কবিতা লিখে, তেওঁ কবিতা লিখিছিল, কিতাপো ওলাইছে। তেওঁৰ কবিতাবিলাক পঢ়ি মই বৰ ভাল লাগে আৰু মই লিখিব নোৱাৰোঁনে, ময়ো কিবা কিবি লিখোঁ, কিন্তু মোৰতো তেতিয়া আৰু নহয় কবিতা লিখা। গতিকে এনেকুৱাকৈ মই চেষ্টা কৰিলোঁ। কৰোঁতে সৌন্দৰ্য নহয় গৌৰৱ নামৰ কবিতা এটা লিখি উলিয়ালোঁ। আমি যি গৌৰৱ এটা প্ৰবন্ধ কৰিছিলোঁ কালিৰাম মেধি, তাতে সেইটো লৈয়ে মই লিখি চাওঁচোন কি হয়। কিন্তু হয় সেইটো লিখি উলিয়ালে যে মহাক দেখুৱালোঁ, মহাই কৈছে বেয়া হোৱা নাই হা, আমাৰ মেগাজিনখনত দিম দিয়া। মেগাজিনটো ওলাল, প্ৰকাশ পালে। আন বহুতৰে নিচিনাকে আপুনি কবিতাৰেই আপোনাৰ লেখক জীৱন আপুনি আৰু প্ৰথম কবিতাটো আছিল গৌৰৱ। গৌৰৱ সৌন্দৰ্য আছিলে পদ্য পদচন্দত লিখিছিলে আপুনি, চন্দ্ৰ মিলাই লিখিছিলে, চন্দ্ৰ মিলাই, আজিৰ নিচিনাটো আধুনিক নাছিলে। আচ্ছা, মৃত্যক্ষৰ চন্দ্ৰ এনেকুৱা লিখিলোঁ। লিখি আজি মাহীয়ে মোক এইটো কথা মই ক'ব লাগিব দেই, মাহীয়ে কৈছে যে কিবা মাতি আছে মোক, মই কিন্তু কবি এটা লিখাত মই ব্যস্ত, মই মাতি আছে শুনা নাই। তেওঁ ফটকৈ আহি পেলাই কৈছে তই মোক তোক মাতি আছোঁ, তই কেলৈ শুনা নাই? মই তেতিয়াও মই গম পোৱা নাই যে তেওঁ মাহী আহিছে, ইমান মগ্ন হৈ আছোঁ। তাৰপিছত তেওঁ মোক কিবা কিবি গালি দিলে, দিয়াত মোৰ কিবা খং উঠি মই গোটেই লিখাবিলাকতে কলমৰ সৈতে কবিটো ইয়াত নি পেলাই দলিয়াই দিলোঁ, যে নালাগে কবিতে শেষ হৈ যাওক, মই আৰু কবি নহওঁ। মাহীৰ কথা অৱজ্ঞা কৰাৰ নিচিনা। কিন্তু মোৰ ভাই আছিল নলিনী শৰ্মা, বিদেশী কলেজৰ অসমীয়াৰ প্ৰধান আছিলে, সিও মাৰা গৈছিল, সিও বৰ সাহিত্যিক আছিল। সি মোৰ কিতাপখিনি বা সেই কাগজ কলমখিনি আনি থৈ কৈছে মহা দাদা তুমি বেয়া হেৰি নকৰিবা, তোমাৰ মাহীয়ে গালি পাইছে, আশীৰ্বাদ হৈছে। হয়, মই আশীৰ্বাদ বুলি ধৰি লৈছোঁ। আচ্ছা, ঠিকে আছে ছাৰ। আপুনি তাৰমানে তেনেকৈ আপোনাৰ লেখা আৰম্ভ হৈছিল আৰু ধুবুৰী যে আপোনাৰ আৰম্ভ হৈছিল নহয়? হয়। আপুনি লেখক হিচাপে এতিয়ালৈকে আপোনাৰ প্ৰকাশিত পুথিৰ সংখ্যা বা কি কি বিষয়ক আপুনি লেখা লিখিলে? সংখ্যা প্ৰকাশিত সংখ্যা হিচাপে প্ৰথমতে মই উলিয়ালোঁ পৌৰাণিক সাধুকথা হিচাপে উটংক। হয়। দ্বিতীয়খন হ'ল উটংক মানে উটংক পৌৰাণিক কাহিনী, যেনে গণেশ উটংক এটা চৰিত্ৰ এটা হেৰি, সেই চৰিত্ৰ তেওঁৰ নাম উটংক কোন আছিলে? তেওঁ আছিল এজন মুনি। সেই মুনিজনেই তেওঁ শ্ৰীকৃষ্ণক খুব ভাবিছিল। তেওঁ কৈছিল যে মোক অন্য একো বৰ নালাগে প্ৰভু, মই বিপদত যাতে মই একটু পানী খাব পাৰোঁ পিয়াহ লাগিলে। তেতিয়া তেওঁ মদ আনি দিছিল ইন্দ্ৰৰ দ্বাৰাই, কিন্তু তেওঁ নাখালে। কৈছে মই বেদৰ হত্যাই মই পানী নাখাওঁ। তেতিয়া তেওঁ অন্তৰ্ধানে গুচি যাই ক'লে, দৈৱবাণী দি ক'লে যি এটা কথা, তোমাক মই পানী দিছিলোঁ, কিন্তু তুমি তোমাৰ যিটো গৌৰৱ, যিটো অহংকাৰ, এই অহংকাৰেদি তুমি এতিয়া গ্ৰহণ নকৰিলা, গতিকে তুমি যেনেকৈ আছা তেনেকৈ মৰা। সুন্দৰ সুন্দৰ, এইটো উটংকৰ কথা আমি জানিম। নেক্সট কওক ছাৰ। আৰু তাৰপিছত দ্বিতীয়তে লিখিলোঁ এখন লিমাৰিক, তিতা কেহা। লিমাৰিক এখন মই প্ৰকাশ পাইছে। আৰু তৃতীয়তে এই নৰকাসুৰৰ উপাখ্যান। এইটো আমি
পঢ়িছিলোঁ অসম বুৰঞ্জীত নৰকাসুৰৰ কথা যে নৰকাসুৰ এজন ৰজা আছিল কামাখ্যাক বিয়া কৰিব খুজিছিল ইত্যাদি কথা একো নাজানো মই যেতিয়া ধুবুৰী সংস্কৃতৰ তাতে পঢ়ি থাকোঁ তাতে কয় যে মই সংস্কৃতৰো মধ্য পাছ কৰিছোঁ উপাধিয়ে মোৰ দিয়া নহ'ল সংস্কৃতৰ মধ্য পাছ কৰিলোঁ তাতে সংস্কৃতৰ প্ৰাথমিক জ্ঞানখিনি আপোনাৰ আছে অলপ আছে এতিয়া আৰু পাহৰাৰ নিচিনা হৈছে আৰু আচ্ছা যে নহওক সেইখন পঢ়িলোঁ পঢ়ি মোৰতো খুব ভাল লাগিল কি বোলে নহয় এইটো কেনেকৈ লিখিল বহুত চিন্তা কৰি 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 সেইখনত হেৰি কৰি মই টোকা কৰি ল'লোঁ ধুবুৰীতে সেইটোৱে এতিয়া প্ৰকাশ কৰিলোঁ এই 3 নম্বৰ আৰু বৰ্তমান এখন জিতিছোঁ লিমাৰিক দ্বিতীয় লিমাৰিক এখন দিম হেৰি কৰিছোঁ সেইখনৰ নাম দিছোঁ মই চেঙাতেল সেইখন কেতিয়াকাই উলিয়াই দিব পাৰোঁ ৰাইজৰ আৰু অৱশ্যে লিখি থোৱা মিত্ৰাক্ষৰো আছে অমিত্ৰাক্ষৰো মোৰ আপুনি ৰঘুবংশ বুলি এখনো কিবা লিখিছিলোঁ কিন্তু কথা হ'ল কি ৰঘুবংশখনৰ এতিয়া ক'লে মোক বেয়া হ'ব ৰাইজৰ আগত প্ৰকাশ কৰি দিয়াটো ঠিক নহয় মোক এজন কিতাপ প্ৰকাশকৰ টকাও খালে আৰু কিতাপখন জাতিব নোখোজোঁ আমাৰ আলোচনাত সিমান এৰিলৈ নাযাওঁ আচ্ছা ঠিকে আছে ছাৰ ভৱিষ্যত আপোনাৰ পৰিকল্পনা লেখা সম্বন্ধে মই বৰ্তমান লিখি আছোঁ বৰ্তমান এটা মোৰ অসুবিধা হৈছে মই কওঁ চকুৰে কম দেখোঁ আৰু লিখি যাওঁ কিন্তু ৰিপিট কৰিব নোৱাৰোঁ মোৰ চকুৰ কাৰণে মই আনক কেতিয়াবা চাবলৈ দি মই মাত্ৰ পঢ়াছোঁ এইখিনি কি লিখিলোঁ কিন্তু মই আজিও লিখি আছোঁ কিন্তু তাক ৰিপিট কৰি মই পঢ়িব পৰা নাই কিন্তু চাওঁ মই লিখি আছোঁ মোৰ আত্মজীৱনী এখন উলিওৱাৰ কাৰণে চেষ্টা আছে প্ৰায় আধা হৈছে আধা হোৱা নাই এই কাৰণে এতিয়া লিখাৰ অলপ হেৰি হৈছে মন্থৰ গতি এতিয়া ঠিকে আছে আপুনি লিখি থাকক আপোনাৰ লিখা অব্যাহত ৰহক লিখাৰ মাজেদি জীয়াইও থাকিব লাগিব নহয় এটা লিখাই জীৱন হ'ব লাগিব সেইটোৱে মোৰ এটা আচ্ছা ছাৰ আপোনাৰ আন এটা ভাল কলাপ আপোনাৰ আছিলে যে আপুনি অভিনেতা হিচাপেও এটা আপোনাৰ সুনাম আছিলে আমি সৰুতে শুনিছোঁ যে আপুনি যাত্ৰাভিনয় ভাগ লৈছিলে এনেকৈ বিভিন্ন ঠাইত নাট মঞ্চস্থ হৈছিল কিন্তু এই সম্পৰ্কে এতিয়াৰ প্ৰজন্মই কম জানে আৰু আপুনি যিখিনি স্বীকৃতি পাব লাগিছিল সেইখিনিতো পোৱা নাই আপোনাৰ অভিনয় জীৱনৰ কথা অকণমান কওক ছাৰ অভিনয় প্ৰথম মোৰ অভিনয় হ'ল ৪ৰ্থমান শ্ৰেণীত থাকোঁতে মোৰ ছাৰ আছিলে মোহন চন্দ্ৰ তালুকদাৰ তেওঁ মৌজাদাৰ কবি চৌধুৰীৰ তাতে দুৰ্গা পূজাত অভিনয় কৰে এই কৰ্ণৰ ল'ৰাটো আছিল কি বৃহকেতুৰ কাৰণে মোক চিলেক্ট কৰি মোক নিলে সেইটো নিয়াৰ পিছত মোৰ দেউতাই তেতিয়া মই সৰু যেতিয়া আছোঁ নহয় তেতিয়া প্ৰায় বৰ 7 বছৰমান হ'ব নে 8 বছৰমান হয় এনেকুৱা হ'ব আৰু তেতিয়া নিয়াতে দেউতাই মোক চৰ মাৰিছিল তেওঁলোকৰ সন্মুখতে ছাৰৰ আগতো মৌজাদাৰৰ আগত তেতিয়া তেওঁলোকে বচিছিল নহয় তুমি ভুল কৰিলা বোলে নহয় থিয়েটাৰ কৰিলে অধপথে যায় আগৰ দিনত এইটো এটা আছিলে ময়ো শুনিছিলোঁ বহুতৰ মুখত শুনিছোঁ মোকো বেয়া বুলিছে যে নহওক মই বিভাগটো প্ৰথম হ'লোঁ মোৰ প্ৰথম নাট্য অভিনয়ৰ প্ৰথম মাত্ৰ ক'ব লাগে দেউতা আৰু একো নাই মাত্ৰ সেই দুটা কথাই কৈ ঘৰৰ অনুমতি অবিহনে গৈ গৈছে আচ্ছা এদিন সোণালী পাঠ ৪ৰ্থ শ্ৰেণীত ওলালে প্ৰথম তাতে প্ৰথমতে দিছে জনগণ মন অধিনায়ক এই যিটো ৰাষ্ট্ৰীয় সংগীত এইটো গাবলৈ আমাক মুখস্থ কৰিবলৈ দিছিলে অন্নৰাম ডেকা শিক্ষক তেওঁ এইটো মুখস্থ লাগিবই কালি মই মুখস্থ কৰি আছোঁ ইয়াতে কৰি থাকোঁতে পিছপিনৰ পৰা পিতাই আহি মাৰি দিছে এক চৰ গালত মাৰি দিয়াতে মোৰ গাল চৰ পৰিব দূৰৰ কথা নাকত পৰি নাকেৰে সৌতে বব ধৰিলে তাৰপিছত চিকিৎসা কৰি ভাল হ'ল যদিও অভিনয় জীৱনৰ আৰম্ভণিতে আপোনাৰ কৰ্তৃত্বতাপূৰ্ণ আছিল এনেকৈ নহয় কিন্তু মোৰ গান গতিকে গানো মোৰ গোৱা নহ'ল কিন্তু গানৰ নিচাৰ প্ৰতি মোৰ ৰাপ যথেষ্ট আছে বাজনা দুয়ো অলপ সাধাৰণ এনে টাং টিং বজাব পাৰোঁ কেতিয়াবা কিন্তু নবজাওঁ এতিয়া মোৰ সেইটোলৈ নিচা বৰ বেছি নাই পিছত অভিনয় কিন্তু মোক অভিনয় জীৱনত ৰখাব নোৱাৰিলে
মোৰ সাধনা আছিল সেইটোৱে যে মই অভিনয় কৰিম। তেওঁ এই বাজনী যুৱ সংঘৰ লগত মোহন বাবু ছাৰৰ লগত অন্নডেকা ছাৰ, এই গোপী গোস্বামী নলবাৰীৰ, তাৰপিছত বিৰাজ মল্ল বৰুৱা, গণেশ বৰুৱা, এইসকলৰ লগত মই তেতিয়া মানে ল'ৰায়ে নাৰী চৰিত্ৰ অভিনয় কৰিব লাগিছিল। গতিকে মই নাৰী চৰিত্ৰ অভিনয় কৰিলোঁ আপ টু 1961। তাৰপিছতে মেল ৰোল কৰা আৰম্ভ কৰিলোঁ। 60 চৰিত্ৰলৈ আহিলোঁ। সেইখিনি সময়ত মই মাজতে যেতিয়া নেকি মই ক্লাছ 8ত মই গৈছিলোঁ, আমাৰ আছিল ইউনিভাৰ্চিটিৰ ট্ৰেজাৰাৰ আছিল কৈলাশ চন্দ্ৰ ভট্টাচাৰ্যী আজৰাৰ। তেওঁ মোক পঢ়াবলৈ নিলে 8ত। মই 8ত তেওঁ এডমিশ্যন নিদিলে। দিলে কেতিয়া? 6 মাহৰ পিছত এডমিশ্যন দিলে বিবৰা হাই ছেকেণ্ডেৰীত। কিন্তু মোক কিতাপ কাগজ এখনে কিনি দিয়া নাই। গতিকে মই তাত কি কৰিলোঁ, সেই সময়ত মই তাৰ পৰা পলাই গুচি আহিলোঁ। পলাইছোঁ মই তাৰ পৰা। পলাই আহি মই ঘৰত পুনৰাই এই লক্ষী বস্যু আছিলে, লক্ষী বস্তুৰ পাৰ্টিত তাতে ক'লে যে তুমি আহা ফিমেলটো পাৰ্ট কৰা। তেওঁ তাতে জমাই পাৰ্ট। আপোনাক তেতিয়া জনা হৈছে আৰু নহয়? জনা হৈছে। অভিনয়ৰ লগত জড়িত মানুহবিলাকে জানে, বহুতে নাই, হয়তো নাজানিব পাৰে। তথাপি তেওঁ জানি তেওঁ কৈছে তুমি আহা। মই গ'লোঁ, যাই এবছৰ কোনো ৰকম থাকিলোঁ। থাকি তেওঁৰ তাৰ পৰা মই পালোঁ 80 টকা। তেখেতৰ যাত্ৰা দলৰ নাম কি আছিল? নামটো এই মিলন নাট্য সমিতি আছিলে। মিলন নাট্য সমিতি আছিলে। তেওঁ প্ৰথমতে আৰম্ভ কৰিছিল। যেতিয়া উৰুবৈশ্যৰ পাৰ্টিটো ভাঙা গ'ল, তেওঁ আনিলে। তাৰপিছতে গোবিন্দ তেওঁ নিলে। একে নামে ৰাখিলে ন? একে নামে ৰাখিলে। যে নহওক, আমি 1 বছৰ তাৰমানে যাত্ৰাবাৰ্তিত সোমাই অট্টত নাটক কৰি ঘূৰিছিলোঁ। আচ্ছা, ঘূৰিলোঁ। ফিমেল পাৰ্ট কৈছিলোঁ। তাৰপিছৰ পৰা মই আহি আকৌ সেই পইচা লৈ পেলাই এডমিশ্যন লৈ মই পঢ়ি মেট্ৰিক পৰীক্ষা দিলোঁ। কিন্তু দিয়াতে এটা কথা হয় কি, আমাৰ ইয়াতে আছিলে যজ্ঞভূমিত 62 চনত আমাৰ তাতে হেৰি হ'ল নহয়, এই গ্ৰহ সন্নিৱেশৰ সময়ত যি যজ্ঞ হৈছিলে, সেই যজ্ঞৰ সময়ত আমি যাত্ৰাপাতি আমি পিছৰ পৰা আমি কৰা আৰম্ভ কৰিলোঁ। আমি গোটেই চেমনীয়াকেইটা, মই যদিও বগৰীবাৰীত থাকোঁ, চামৰ ভেকেশ্যনত আহিলে বোলে নাটক হ'ব লাগিব এখন। গতিকে এখন বা দুখন আমি চেৰিটি হ'লেও আমি কৰোঁ। এনেকুৱাকৈ বহুকেইখন নাটক কৰিলোঁ। ঠায়ে ঠায়ে, যেনে ধৰক এতিয়া মই ক'ব গ'লে চান্দকুছি দুৰ্গা পূজা, ভানুকুছি দুৰ্গা পূজা, এনেকুৱাকৈ বহু ঠাইত যে মই নাট্য দল এটা হ'ল আপোনালোক হৈ পেলাই মই তেতিয়া নিজে অকলে যাওঁ আৰু নাট্য দল হিচাপে নহয়। নাট্য দল হিচাপে হ'ল আমাৰ এই যিটো আমাৰ অসমীয়া শিল্পী সমাজ আছে, তেতিয়া আমাৰ নাট্য এইটো পাৰ্মানেণ্ট নাম হৈ উঠা নাই, হ'লেও এটা সন্মিলিত। তাৰপিছত আমাৰ অসমীয়া শিল্পী সমাজ আমি এখন থিয়েটাৰ আমি গঢ়িলোঁ। আমি ৰাতি নাটক অভিনয় কৰোঁ, দিনত স্কুল কৰোঁ। আমি গোটেইবিলাক চাকৰিয়াল, কেৱল ফিমেলখিনিৰ বাহিৰে আৰু কৰ্মকৰ্তাকেইটাৰ বাহিৰে। যে নহওক, এনেকুৱা আমি 8 বছৰ চলালোঁ। কিমান বছৰ? 8 বছৰ। 8 বছৰ কৰিছে অসমীয়া শিল্পী সমাজে। অসমীয়া শিল্পী সমাজ ক'ত আছিল? আমাৰ যজ্ঞভূমিতে আছিল। তাৰ মূলতে আছিল আমাৰ এটা আছিল হীৰেণ চৌধুৰী, দৰ্জী ডেকা, যাদৱ ডেকা, এনেকুৱাকৈ আমি তেওঁলোকে চলাই আছিল। আমি তাৰ মানে সহকৰ্মী হিচাপে কাম কৰি আছিলোঁ। আমি ইয়াতে কেইবাখনো কৰিলোঁ। আৰু এটা বৰ বিশেষ কথা মই কওঁ, এই যেতিয়া আন্দোলন চলি থাকে, আপোনালোকে অপেচাদাৰী আছিল, নিচাত কাম কৰিছিল। নিচাত কাম কৰিছিলোঁ। আমাৰ কোনো হেৰি নহয়। এই যি অসমীয়া শিল্পী সমাজটো আমি কৰিছোঁ যাত্ৰা দল হিচাপে, মিনি থিয়েটাৰ, কিন্তু সেইটো আমাৰ এদিন নহয়, প্ৰফেশ্যনেল নহয়। সেইটো এটা আমাৰ ইণ্টাৰেষ্টিং। এই কি ক'ব খুজিলোঁ যে আন্দোলন চলি থকাৰ সময়ত আমাৰ যিখিনি কিছুমানে এই পলিটিকেল গৱৰ্ণৰ, তাতে অডিটৰিয়ামত এখন নাটক লৈছিল গোমধৰ কোঁৱৰ। সেই গোমধৰ কোঁৱৰখনত তেওঁলোকে 3 মাহ পূৰা 2 মাহ নেকি, যে নহওক, তেওঁলোকে পূৰা মুখস্থ কৰি এটা ৰিহাৰ্চেল কৰি একদম ফিটফাট। কিন্তু বুঢ়াগোহাঁই যিটো মন্ত্ৰী, সেইটো কিন্তু হ'লে কোনো এজনো
তেতিয়ালৈকে কোনো ঠিক নহ'ল। আচ্ছা, নিৰ্বাচন হোৱা নাছিল, নিৰ্বাচন নাই, সেইটো মই নাজানো আৰু মোক খবৰো দিয়া নাই, গতিকে মই যোৱাও নাই। গতিকে এদিনটো হঠাতে মোক যাদৱ ডেকাই পঠাই দিছে ব্ৰজেন শৰ্মাক, যি তুমি লৈ আহা তেওঁক, সি পাৰিব, তাত বাহিৰে বেলেগে নোৱাৰে যোৱা। মই নাযাওঁ, সি নেৰে। আপোনাৰ ভইচৰো এটা গলা আছে, ঘৰৰ পৰা এটা মাত অলপ গ'লে বুলি আপোনাৰ মাত। আচ্ছা, গৈ মই তাত গ'লোঁ, জেগাত যে নহয় তই এই পাৰ্টটো কৰিব লাগিব, বোলো মই নহয়, মই নোৱাৰিম, অসম্ভৱ কথা। তহঁতে আজি ইমান দিন মুখস্থ কৰিলি, মইতো নোৱাৰোঁ, মোৰতো মুখস্থ নহয়, বোলে তোৰ কাৰণে একজন স্পেচিয়েলিষ্ট প্ৰম্পটাৰ দিম, তোৰ লগে লগে থাকিব। উফৰা, এই যাদৱৰ ভাষণ এইটো, তাক গ'লে গালি বেছি পাৰোঁ মই। যে নহওক, ভগৱানৰ ইচ্ছাত এই 4 বলা গোস্বামী, তাৰপিছত এনেকৈ এই মাধৱ ডাক্তৰ, তেওঁলোকতো এটা ভাল অভিনেতা, ভাল অভিনেতা, তেওঁলোকে চাব আহিছিল। আহি অভিনয় কৰিলোঁ। যে নহওক, সেই অভিনয়টো সকলো ৰাইজৰ আশীৰ্বাদ মই মূৰ পাতি লৈছোঁ। মই বৰ ভাল পালোঁ। সেইদিনা কৈছে যে তুমি এজন ভাল। এতিয়া ছাৰ, আপোনাক যদি মই সোধোঁ যে অভিনয় জীৱনত আটাইতকৈ ভাল লগা চৰিত্ৰ কোনটো আছিল, যিটো অভিনয় কৰি আজিও আপোনাৰ যিটো ৰোমন্থন হয়, শিয়ৰি উঠে, আৰু য'ত নেকি সংলাপৰ দুই এটা হয়তো মনত আপোনাৰ আছে? এতিয়া কথা হৈছে কি, এতিয়া মই এই বৃদ্ধ বয়সৰ কাৰণে মই এতিয়া বহুত পাহৰি গৈছোঁ, মনত নপৰে। চৰিত্ৰ হিচাপে কোনটো চৰিত্ৰ স্মৰণীয়? মই স্মৰণীয়টো মোৰ বহুকেইটা আছিল, আৰু এটা আছিল মোৰ এটা বিলেসী পাৰাত মই কৰিছিলোঁ বেউলা নাটক। আমি অসমীয়া মানুহখিনিয়ে, তাত কৰ্মীবিলাক আছিল বঙালী, তাত থকা সিং, তাত ভেল, সাগৰ, যি কৰিব লাগে এজ ইট ইজ কৰি দিছিল। যেনেকুৱা নটৰাজে কৰিছিল, ঠিক তেনেকুৱা ধৰণে তেওঁলোকেও কৰিছিল তাতে বঙালীবিলাকে। আমি যাতে কৰিছিলোঁ বহু ঠাইত, তেজপুৰ, লখিমপুৰ, ধেমাজি, এই চাইডৰ এক্টৰ আছিলে, তাতে কাম কৰা অফিচত। আৰু ময়োতো তাতে আছোঁৱে। তাতে মই কৰিছিলোঁ তেতিয়া চন্দ্ৰধৰৰ অভিনয়, চান্দ সদাগৰ। কিন্তু মই তেতিয়া সৰু ছোৱালী, মোতকৈ বয়সে দেখা হেৰি যে চান্দ সদাগৰৰ বেলেগ আৰু ৰূপ। কিন্তু মই ক'ব লগা হ'ল, এতিয়া তুমি কোৱাচোন, বহুতোক আমি ট্ৰেইনিং চালোঁ, নহয়, কিন্তু ময়ে কৰিব লগা বাধ্য হ'লোঁ, কিন্তু কৰিলোঁ। আৰু সেইটো চৰিত্ৰই মোক তাত সমাদৰ পাইছে, যথেষ্ট সমাদৰ পাৰিছে। আৰু বেছিক ট্ৰেইনিং চেণ্টাৰত যেতিয়ালৈকে মই এডমিশ্যন লৈ ট্ৰেইনিং ল'ব যাওঁ, তেতিয়া 3 মাহৰ মূৰত এখন নাটক আছিল বিপ্লৱী গিৰি, আৰু তাৰে কেইদিনমান পিছত সৰস্বতী পূজাত হৈছিল নীলম্বৰ নাটক। সেই নীলম্বৰ নাটকখনৰ এটা কথাই আছে মনত, যে সেই নীলম্বৰ, মই তাত তেতিয়া ছেক্ৰেটাৰী আছিলোঁ কৃষ্টি সভাৰ, গতিকে মই এটা সাধাৰণ এই কটকীৰ পাৰ্ট লৈছিলোঁ, মাত্ৰ একো নাই, কেৱল বান্ধিয়ে দিব লাগে এই। কিন্তু শেষত ভালকৈ নন্দৰ পাৰ্টটো যিজনে কৈছিলে, নীলম্বৰৰ পাৰ্ট কৈছিলে আমাৰ ভাইচ প্ৰিন্সিপাল, আৰু নন্দৰ পাৰ্ট কৈছিলে আমাৰ এজনে আইনুদ্দিন আহমেদ বুলি চাপৰৰ মানুহ, শিক্ষক। তেওঁ হঠাৎ এই পক্স ওলাল, বসন্ত ওলাই, তেওঁ ক'ব নোৱাৰিলে, তেওঁ পৰি তেওঁ দাঁত দুটা ভাঙি তেওঁ। গতিকে সেই সময়ত যাত্ৰা অভিনয় চলি থকা অৱস্থাত কোনে কৰিব? তেতিয়াই মই কৰিলোঁ, তাৎক্ষণিকভাৱে মই কৰিলোঁ যে মই কৰিম ছাৰ, বন্ধ নকৰিব, আপোনাৰ বন্ধ কৰাৰ এক্টাৰ আপুনি নহয়, যিহেতু কৃষ্টিমন্ত্ৰী মই, আই এম অল ইন অল, মই এনেকৈ কৈ দিলোঁ। যিয়ে নহওক, মই এনেকৈ কৰি নন্দৰ অভিনয়টো কৰিলোঁ। খুব ভাল যদিও কৰিব পৰা যায়, তথাপি তাৰে প্লেয়াৰৰ মাজত মই অতি উত্তম, ৰাইজৰ চাপোৰ্ট পাইছোঁ। গতিকে সংলাপ বৰ এটা মনত আছে, মই কওঁ বাৰু, অলপমান কম। এইটো হেৰি গোমধৰ কোঁৱৰৰ, আমি ইয়াতে অডিটৰিয়ামত ৰুমত কৰিছিলোঁ, তাৰে গোটেই চাৰিওফালে আহি ইংৰাজী বিয়পি পৰিছে নহয়, ৰজা চজা ভাঙি ছিঙি উৎপাত কৰিব ধৰিছে সিহঁতে। গতিকে সেই সময়ত এই মন্ত্ৰীয়ে গোমধৰ কোঁৱৰক কৈছে যে, কোঁৱৰ, চাৰিওফালে কেৱল শূন্যতাই বিৰাজ কৰিছে, আজি হাতাম পুৰিছা 7 খৰপীয়া সিংহাসনৰ চাৰিওফালে দেখিছোঁ শিয়ালৰ হোৱা। কিয়?
ইহঁতক আমি ওফৰাই পঠাব লাগিব। সাজু হোৱা পোহৰ গন্ধৰ গৌৰৱ কৈছে কৰিছিলোঁ। সিহঁতক তাৰমানে হয় গুলীবাল আনকৈ আৰু বৰ বেছি মৰম নাই। বৰ সুন্দৰ ছাৰ, ঠিকে আছে, আপুনি বৰ ধুনীয়াকৈ প্ৰক্ষেপ কৰিছে অনেকখিনি। আপোনাৰ আমি শিক্ষক জীৱন, আপোনাৰ সাহিত্যিক জীৱন, লেখক জীৱন, আপোনাৰ অভিনয় জীৱন, আচ্ছা অভিনয় জীৱনত আপুনি ইমানখিনি নাটকত অভিনয় কৰিলে, কিবা স্বীকৃতি তেনেকৈ আপোনাৰ আহিছেনে? স্বীকৃতি আমাৰ নিচিনা মানুহে নাপায়, মই বৰ দুখেৰে ক'ব লাগিব। কাৰণ আজিকালি হৈছে কি, কিছুমান মানুহৰ যদি ভৰিত তেল মালিচ কৰিব নোৱাৰোঁ, এইটো তাৰমানে তেতিয়াহ'লে আমি কেতিয়াও স্বীকৃতি খাতিৰ বাতিৰ লাগে বা কিছুমান তোষামত কৰিব লাগিব, যাব লাগিব। এনে হৈছে চৰকাৰে দিছে, এইটো ঠিক হয়, চৰকাৰক বেয়া বুলি নকওঁ, চৰকাৰে দিছে, কিন্তু চিলেক্ট কৰা মানুহকেইজন তেওঁলোকৰ অংশী বংশীবিলাকৰ ভিতৰৰ পৰা আনি তেওঁলোকৰে নামটো ভৰাই দিয়ে। ডাঙৰ কথা, মইতো দুবাৰো দিলোঁ, দুবাৰতে কেঞ্চেল। প্ৰচাৰ মাধ্যমবিলাকতো আমি পাওঁ এইটো যে উপযুক্তজনে স্বীকৃতি নোপোৱাকৈ আজিৰ সময়তো আছে, বহুতে এনেকৈ ৰৈ গৈছে। আমি ভাবোঁ যে আমাৰ এই বাৰ্তালাপৰ এই মজিয়াতে আমি আমাৰ এই ইয়াৰ লগত জড়িত পক্ষক আমি অনুৰোধ জনাওঁ যাতে এনেকুৱা ব্যক্তিসকলকো অকণমান খা খবৰ কৰি তেখেতসকলৰনো বিভিন্ন দিশত ক'তকৈ অৱদান আছিলে, ত্যাগ আছিলে, সেৱা আছিলে, এইবিলাকো অলপ খা খবৰ কৰি তেখেতসকলৰো যিখিনি উপযুক্ত সেই উপযুক্তখিনিক উপযুক্তভাৱে সন্মান দিয়াৰ যাতে চেষ্টা কৰে। গতিকে ছাৰ, ভালেখিনি সময় আমি কথা পাতিলোঁ, আমাৰ হাতত সময় যথেষ্ট কম। শেষত ছাৰ, আপুনি আপোনাৰ জীৱন দৰ্শন সম্পৰ্কে চমুকৈ কৈ দিয়কচোন। আপোনাৰ জীৱন দৰ্শন বুলি যদি মই সোধোঁ, আচ্ছা তাৰ আগতে এটা কথা সোধোঁ, আপুনি লোকনামৰো শিল্পী আছিল নেকি? লোকনামৰ নাম কীৰ্তনৰো শিল্পী আছিল? অলপ আছিল না? আচ্ছা, কিন্তু মই কৰ্মব্যস্ততাত সেইবিলাক লাগি থাকিব নোৱাৰিছিলে না? কওকচোন আপোনাৰ জীৱন দৰ্শন সম্পৰ্কে চমুকৈ কওকচোন। মোৰ জীৱনটো মই মোৰ কেনেকুৱাকৈ এখন সমাজৰ মাজত এটা সুস্থ বাতাবৰণেৰে জীয়াই থাকিব পাৰোঁ, সেই এটা মোৰ ডাঙৰ চিন্তা। কিন্তু মোৰ এটা দুখ মাত্ৰ কি, অৱশ্যে দুখ সেই দুখ নহয়, কিন্তু মোৰ ঘৰৰ ল'ৰা 3জন, ছোৱালী 2জনী বিয়া দিলোঁ। ল'ৰা এই 3জনকে মই কোনো এটা খুব ভাল মানুহ হিচাপে গঢ় দি তুলিব নোৱাৰিলোঁ, সেইটোৱে মোৰ দুখ। নাই ছাৰ, মানুহ মানে কি আৰু টকা পইচা ধন সম্পত্তি এইবিলাক বস্তু লৈ যদি চাইটো আৰু সেইটোৱে নহয় যে তেওঁলোক যদি সৎ পথত আছে, আৰু নিজে এইটো পৰিশ্ৰম কৰি কাম কৰি নিজে নিজে চলি থাকিলে সেইটোৱেতো ডাঙৰ কথা। সেইটো এটা সুখ নহ'ব জানো? হয়, হ'লেও মই যিখিনি হিচাপে কৰি গ'লোঁ, মই বহুত কষ্টৰ মাজেৰে ইহঁতকো কিবা অলপ কৰি দিব পৰা হ'লে, কিন্তু কৰিছিলোঁ। ডাঙৰ ল'ৰাটোক 13 মাহ স্কুলত মোৰ ছুটীত তাতে কাম কৰাব দিলোঁ, এপইণ্টমেণ্ট হ'ব লাগে কিন্তু নহ'ল। বাটৰ মানুহে তাক চেছ কৰি দিয়ে। এইবিলাক হ'ল ৰাজনীতি। নামটো মই নকওঁ, নামটো ক'লে বেয়া হয়, এই হেৰিত মই নামটো ক'বলৈ ইচ্ছা কৰা নাই। থাকি যায় নহয়, থাকি গৈছে, কিন্তু জীৱনত থাকি গৈছে। হয় ছাৰ, পোৱা নোপোৱাই জীৱন নহয়, হোৱা নোহোৱাই জীৱন। গতিকে আমি ভাবোঁ আপোনাৰ জীৱনটোত আপুনি সফল, আপুনি যথেষ্টখিনি কৰিছে, আৰু আমাৰ উঠি অহা প্ৰজন্মই নহয় এইটো লক্ষ্য কৰি দেখিব যে কিমান সংগ্ৰামী অভাৱী জীৱনৰ পৰা অহা এজন ল'ৰা, এজন শিশু, এজন কিশোৰ, এজন যুৱক কেনেকৈ গৈ জীৱনত 2-3টা দিশত কেনেকৈ নিজকে মানে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে, এইটো ডাঙৰ এটা দৃষ্টান্ত। মই ভাবোঁ এই দৃষ্টান্তই আমাৰ আৰু 10জনক অনুপ্ৰেৰণা দিব। গতিকে ছাৰৰ জীৱন দৰ্শনটো ভাল লাগিলে যে সুস্থিৰ জীৱন, এটা সুস্থিৰ বাতাবৰণ, সেইটোৱে তেখেতৰ আকাংক্ষা, সেইটোৱে তেখেতৰ বাঞ্ছা। তাতকৈ বৰ বেছি আৰু তেখেতৰ সেই ধৰণৰ আকাংক্ষা বা দুৰাকাংক্ষা বুলি আমি যিটো সাধাৰণতে, সেই ধৰণৰ তেখেতৰ নাই। গতিকে ছাৰ, আপোনাৰ সুদীৰ্ঘ কৰ্মময় জীৱন আমি কামনা কৰিছোঁ। আপুনি কুশলে থাকক, আৰু আপোনাৰ যি অভিজ্ঞতা, আপোনাৰ যি জ্ঞান, আপোনাৰ যি প্ৰজ্ঞা, তাৰ দ্বাৰাই আপুনি আমৃত্যু আপুনি 10জনক সমাজক প্ৰভাৱিত কৰক, আমি সেই কামনা কৰিছোঁ।
আৰু আমাৰ কম সময়ৰ ভিতৰত আমি ইমানখিনি গোটেইখিনি কথা বিস্তৃতভাৱে সামৰি লোৱাত বৰ কঠিন টান, তথাপি আমি যিমানখিনি পাৰিছোঁ আমি সামৰি ল'বলৈ চেষ্টা কৰিছোঁ। গতিকে শেষত কিবা এটা ক'ব নেকি ছাৰ আমাৰ ৰাইজক? শেষত মোৰ ক'বলৈ নোৱাৰি কি আছে, যে নহওক এই বাৰ্তালাপ যিটো গোষ্ঠী, হয় এই গোষ্ঠীটো এনেদৰে কাম কৰি যাবলৈ তাতে তেওঁলোকক সুমথি দীৰ্ঘজীৱী কৰি ৰাখে, কামত যাতে অগ্ৰগতি লাভ কৰিব পাৰে, সেইটোৱে মই ক'ব খোজোঁ। ঠিকে আছে ছাৰক ধন্যবাদ জনাইছোঁ, আৰু আগন্তুক দিনতো এনেকৈ পোৱাৰ আমি আশা কৰিছোঁ। আৰু শ্ৰোতা দৰ্শক আটাইকে নমস্কাৰ জনাইছোঁ, আৰু আজিৰ আমাৰ আলাপ অনুষ্ঠানৰ ইমানতে সামৰণি কৰিছোঁ।